হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মই দীপশিকাই মোৰ পুনৰ এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি বাৰ্থডে খাবৰ কাৰণে ওলাইছোঁ। বলক মই আপোনালোকক দেখাই আছোঁ বাৰ্থডেত কি হয়। এয়া আমাৰ মিষ্টাৰে বনাইছে এইপিনে মাংস বিলাহী আৰু আলু, এইপিনে দাইল আৰু কোমোৰা বনাইছে। এয়া দেখাবলৈ কোৱা নাই, গতিকে পাছফালৰ পৰা দেখাই আছোঁ যিহেতু লাজ কৰে। এয়া মাছটো ফ্ৰাই কৰি থোৱা হৈ গ'ল। এয়া মই ডেক'ৰেশ্যন কৰি দিছোঁ। ভালকৈ নাজানো, তথাপিও কৰিবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে ক'ব। এয়া এনেকৈ কৰি দিছোঁ। এই দুটাৰ মুখৰ আগতে দুটা বিয়েৰ বটল আছিলে, বিয়েৰ বটল দুটা লগাই দিছোঁ। এয়া কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। এনেকৈয়ে কৰি দিছোঁ। এই বেলুন লগাই থোৱা আছিলে, পোৱালি আছে যিহেতু সৰু ল'ৰা ছোৱালী আঁতৰ কৰি পেলালে বেলুনকেইটা। আকৌ এবাৰ দেখাই দিছোঁ। এইটো হ'ল আহি আছিলে যে এইটো বাৰ্থডে বয় হয়। আমাৰ মিষ্টাৰে ভিতৰত গৈছে। এয়া মই দিনতে কৰিলোঁ। এতিয়া দেখাই দিছোঁ এয়া বাৰ্থডে কেক কটা টাইম পাই গ'ল। এয়া চাওক। এইটো হ'ল বাৰ্থডে বয় আৰু বাৰ্থডে বয় দেউতা হয় এইটো। কৰি দিবলৈ কৈছে তেওঁ। আমাৰ বেটাই আকৌ শুই উঠি গৈছে, সেইকাৰণে আমনি কৰি আছে বাপেকৰ কোচত উঠিবলৈ। এয়া দেখিছে নহয়, জ্বলাইছে। এতিয়া কেক কাটিবৰ কাৰণে বহাইছে। এতিয়া 2 বছৰ হৈছে তাৰ সম্পূৰ্ণ। হাঁহিছে। নিজে কিন্তু কেক নাখায় আৰু মাৰি দিছোঁ, গতিকে কেকটো ঢাকি দিয়া হৈছে যিহেতু কেকত পৰিলে কেকখিনি বেয়া হৈ যায় মানে খাবৰ কাৰণে। আছিল আপোনালোকৰ খোৱা বোৱা দেখাব তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেলটো বজাই